ইউপিপিএল কোন নেতা, আপচুৰ কোন নেতা, আজিৰ দিনত 6 জনগোষ্ঠী এছটিকৰণৰ ক্ষেত্ৰত কাক কি কৰিব লাগে, কাক কি পৰ্যায়ত ৰাখিব লাগে, এইবিলাক ডিচিশ্যন দিয়া আপচু লিডাৰ আৰু ইউপিপিএল লিডাৰ। মোক লৈ আজিলৈকে দিছপুৰ বা দিল্লীয়ে এই 6 জনগোষ্ঠী ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই, কিন্তু কৰিছে ইহঁতক লৈ পেলাই। বুজি পাইছে? হাল্লা কৰ, হাল্লা কৰি থাকিলে হ'ল। কি নাটক কৰিব বিচাৰিছে? ৰাইজক ইমান কিমান দিন ৰাখিব, কিমান দিন ৰাখিব পাৰিব এনেকুৱা ৰাইজক আণ্ডাৰত? মানে কি কয় এইটো, ৰাইজক মানে মিছলিড কৰিব পাৰিব, অন্ধকাৰত ৰাখিব পাৰিব। বিটিচি চেছ কৰিব বিচাৰিছে, কেনেকৈ পাৰিব? বিটিচি সাংবিধানিক মৰ্যাদা পোৱা এই বিটিচি, আৰু আমি অহা 5 তাৰিখ নেতৃত্বত হৈছে বুলি মানে চবে গম পায়। ইহঁতে যদিও আজিৰ দিনত স্বীকাৰ কৰা নাই, কিন্তু যোৱাকালি এছেম্বলিত যিখিনি ঘটনা হ'ল এইটো আপচুৰ নেতৃত্বত হৈছে। আপচু মানে ইউপিপিএল, ইউপিপিএল মানে আপচু, এইটো একেই কথা। এইটো আৰু যিটো ইছ্যু লৈ পেলাই ইহঁতে বাহানা কৰি পেলাই ৰাইজ কৰিছে যে জনজাতিকৰণৰ ক্ষেত্ৰত, যেনিবা আমি আগত BPF চৰকাৰ থকা সময়ত আমি কৈছোঁ কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই। এক্সিষ্টিং ট্ৰাইবেলটো কোনো ইফেক্ট হ'ব নালাগে। এই লাইনত আমি ইফেক্ট নোহোৱাকৈ ইহঁতক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। সেই NOC-টো আমি দিছে। ইয়াত আমাৰ স্পষ্ট, আজিও আমাৰ স্পষ্ট যে এক্সিষ্টিং ট্ৰাইবেলসকলে কোনো ক্ষতি হ'ব নালাগে। কিন্তু ভাৰত চৰকাৰ বা অসম চৰকাৰে কি আইন বনাই পেলাই ইহঁতক জনজাতিকৰণ কৰিব বিচাৰিছে, এইটো গভৰ্ণমেণ্টৰ কথা। কিন্তু আমাৰ এক্সিষ্টিংটো একো ইফেক্ট হ'ব নালাগে, এইটো ফুল ষ্টেণ্ডত আমাৰ এতিয়াও আছে। আৰু আমি যিমান দূৰ জানো, আজিৰ দিনত অসমৰ চৰকাৰ চলাই থকা বিজেপি চৰকাৰ বা NDA চৰকাৰো মানে ইয়াৰ ক্ষেত্ৰত নিশ্চয় ভাল বিবেচনা কৰি পেলাই এই সমস্যাটো নিশ্চয় সমাধান কৰিব। কথা এইটো বাহানা মানে আপচুৰ যোৱাকালি কিবাটো এনে বাহানা, এইটো কৈ লাভ নাই। টোটেলি পলিটিকেল। ইয়াত ইউপিপিএলো জড়িত আছে, আপচুও জড়িত আছে। আৰু সেইখিনি কথা মই আজি ক'লোঁ যে ইহঁতে ইলেকশ্যনত যে হাৰিছে ইউপিপিএল বা আপচুৱে, এইটো আজিলৈকে ইহঁতে মানিব পৰা নাই বা মানিব ইচ্ছা নাই। পাব্লিকৰ যিটো ৰায়, সেইটো আজিলৈকে ইহঁতে মানিবৰ কাৰণে খুব টান পাই আছে। যোৱাকালি যিটো এছেম্বলিত হৈছে সেইটো স্পষ্ট কথা। ST ইছ্যুটো চবেই জানে, আমাৰ বড়োসকলেও জানে, কোনোবা ৰাভা গাৰোসকলেও জানে, একেলগে ষ্টেণ্ড দি আছে। 6 জনগোষ্ঠীৰ ক্ষেত্ৰত STকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি কৰা নাই। খালি এক্সিষ্টিং ট্ৰাইবেলটো একো ক্ষতি হ'ব নালাগে, সেইটোৱেই। আজি সেইটোকে বাহানা লৈ পেলাই যোৱাকালি এছেম্বলিত মোক বিচাৰিছিল বোলে। মই কৈছোঁ এই BTCটো মই মৰাৰ পিছতেও থাকিব, এছেটিছ। এইটো মোক বিচাৰি একো লাভ নাই। আৰু মই জিন্দা আছে। BTC বাকী ৰাইজক মই এটাই মেছেজ দিম আজি, মই মুঠতে BTCটো BTC হিচাপে থাকিব। এইটো একো নষ্ট কৰিব নোৱাৰিব কোনোবা ইউপিপিএল, কোনোবা আপচুটো সেইদিনাই আমি যেতিয়া একৰ্ড কৰিছিলে, চুক্তি কৰিছিলে, সেইদিনাই নাকচ কৰিছে। এইটোতো স্পষ্ট কথা। তাৰমানে আমি চুক্তি কৰি আনি পেলাই যিটো কাম কৰি আছে সেইটো ইহঁতৰ কাৰণে মানে একচেপ্টেবল নহয়, একচেপ্ট কৰিব নোৱাৰে। ইহঁতে একচেপ্ট কৰিব নোৱাৰে, পাৰা নাই। সেইটোকে আজি যোৱাকালি আৰু এক্সপ'জ কৰিলে। মুঠতে আমি যি কাম কৰে সেইটো আপচু বা ইউপিপিএলৰ কাৰণে ভাল নহয়, একচেপ্টেবল নহয়।
একচেপ্টেবল নহয়, কথা সেইটোৱেই। চাওক, প্ৰমাণ দেখাই দিয়ক প্ৰমোদ বড়োৰ দিনত বা আপচুৱে এছটিকৰণৰ ক্ষেত্ৰত কি লিখি দিছে, কি লিখি দিয়া নাই, পিছত চবেই গম পাব। এইবিলাক লুকাই ৰখাৰ কোনো প্ৰশ্ন নাহে। ইহঁতে কাৰ লগত কি কথা পাতিছে, পাতা নাই, সেইবিলাক আমি গোটেই জানো। এইটো নাটক, নাটকহে কৰি আছে সিহঁতে আন্দোলন কৰি পেলাই। এইবিলাক স্কুলৰ ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালীসকলক লৈ পেলাই এনেকুৱা ধেমালি কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আপচুৱে কি নাটক কৰিব বিচাৰে, এইটো এনেই ওলাই যাব। মই নকম আজিও, এইটো এনেই ওলাই যাব। আমি নাজানা বুলি ভাবি আছি নেকি? আপোনালোকে কাৰ লগত কি আলোচনা কৰি পেলাই কি কৰিছে, আজি কি কেনেকুৱা ধৰণৰ আন্দোলন কৰিছে আৰু কি আন্দোলন কৰিব, সেইটো কিমান দিনলৈকে আন্দোলন কৰিব, আমি নাজানো নেকি? এছটিকৰণৰ ক্ষেত্ৰত আপচু আৰু ইউ পি পি এলে, মই যিমান দূৰ জানো, ইহঁতে বেছি স্পষ্টকৈ জানো কি কৰিব নকৰিব। আপচু আৰু ইউ পি পি এলে মোতকৈ বেছি ভালকৈ জানে এই ছয় জনগোষ্ঠী বা কোচ ৰাজবংশী আৰু আদিবাসীসকলক এছটিকৰণৰ ক্ষেত্ৰত চৰকাৰে কি কৰিব নকৰিব মোতকৈ বেছি ভালকৈ জানে ইউ পি পি এল নেতা আৰু আপচু নেতাসকলে। এইটো নাটক কৰি লাভ নাই ভাই, নাটক কৰি লাভ নাই। আজি এক্সপ্ৰেছ হোৱা নাই, অহাকালি হ'ব, অহাকালি নহয় পৰহি হ'ব। কিমান দিন লুকাই ৰাখিব? মই নাজানে বুলি ভাবি আছে নেকি? মোক মানে কি নাটক এইবিলাক কৰক না। বি টি চি থাকিব, মই মৰাল পিছত হ'লেও বি টি চি জিন্দা থাকিব। এইটো নষ্ট কৰিব নোৱাৰে কোনোবা আপচু বা কোনোবা ইউ পি পি এলে। স্পষ্ট কথা, কথা সেইটোৱেই। গ্ৰুপ অফ মিনিষ্টাৰ মানে কি? এইটোৱে কৈছে না, মই সেইটোৱেতো কৈছে, এইটোৱে মই কৈ আছো। গ্ৰুপ অফ মিনিষ্টাৰে যোৱাকালি এছটিকৰণৰ ক্ষেত্ৰত এছেম্বলিত দাখিল কৰিছে, লেখ কৰিছে। সেইটো ইয়াৰ ওপৰতো ডিছকাশ্যন হোৱা নাই। সিমানলৈকে জানে আপচু আৰু ইউ পি পি এলে, সেইটো ডিছকাশ্যন নহ'ব। জাষ্ট এছেম্বলি লাষ্ট দিনা, লাষ্ট আৱাৰত সেইটো লেখ কৰি পেলাই জাষ্ট ৰাখিব। সেইখিনি কথালৈকে আপচু আৰু ইউ পি পি এল নেতাই স্পষ্ট। মই কি জানো, মোতকৈ ভাল ইহঁতে জানে। আৰু এইটো কি কেটাগৰী ৰাখিব নাৰাখিব, কোনে ফাইনেল ডিচিশ্যন দিছে দিয়া নাই, এইবিলাক মইহে জানো। মই কিয় ক'ম? নিজে নিজে এইবিলাক চব আউট হৈ যাব। কোন ইউ পি পি এল নেতাই কি ডিচিশ্যন দি পেলাই আছে, কোন আপচু নেতাই কি ডিচিশ্যন দি পেলাই আছে, মই নাজানি নেকি? মই কিয় ক'ম? আপুনি সুধিলে মই ক'ম নেকি? এইটো নিজে নিজে আউট হৈ যাব। কোনে আলোচনা কৰিছে এই এছটিকৰণৰ লৈ পেলাই? মোক লৈতো আজিৰ দিনত অসম চৰকাৰে সেই ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই। আলোচনা কৰিছে কাৰ লগত? কাৰ লগত আলোচনা কৰিছে? আপচু আৰু ইউ পি পি এল লগতহে। মোক কি কৰিব বিচাৰে? খৰ ভাঙাই দে। আৰু মোক মাৰিব বিচাৰিছে নেকি যোৱাকালি? একবাৰ হাত দিব দিয়ক না, একবাৰ হাত দিব দিয়ক। কোন আপচু নেতা, কোন ইউ পি পি এল নেতা মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে, মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে আপচু নেতা আৰু ইউ পি পি এল নেতাই। সাহস আছে আগুৱাই আহক না। স্পষ্ট হ'ব, ৰাইজে লাহে লাহেকৈ কোনে কি ডিচিশ্যন দি পেলাই আহিছে দিছপুৰত, এইটো স্পষ্ট হ'ব। মই মোৰ মুখেদি নকম ইউ পি পি এল কোন নেতা, আপচুৰ কোন নেতা, আজিৰ দিনত ছয় জনগোষ্ঠী এছটিকৰণৰ ক্ষেত্ৰত কাক কি কৰিব লাগে, কাক কি পৰ্যায়ত ৰাখিব লাগে, এইবিলাক ডিচিশ্যন দিয়া আপচু লিডাৰ